Hello viewers, good morning. Hello viewers, good morning. আজি বাবুৰ জন্মদিন উপলক্ষে আমি আহিলো কল্যাণী মন্দিৰলৈ। এয়া মা কল্যাণী মন্দিৰ, কল্যাণী দেৱালয়। আজি যেহেতু মোৰ বাবুৰ জন্মদিন, গতিকে আমি কল্যাণী মন্দিৰলৈ আহি গলো। আমাৰ বাবুক সবে আশীৰ্বাদ কৰিব, তাৰ দিনবোৰ যাতে ভাল হয়, এই পঢ়া শুনাত ভাল হয়। এয়া মোৰ মাইনা কৃষ্ণক চাই আছে, তাৰ হেনো কৃষ্ণ মূৰ্তিটো খুব ভাল লাগিছে, তাই যাবই বিচৰা নাই। মন্দিৰবিলাক হৈছে শান্তিৰ ঠাই, গতিকে আমি এইবাৰ ব্যতিক্ৰমী ধৰণে এয়া বাবুৱে মইনাক প্ৰেক্টিছ কৰাইছে। মইনাক দাঙি দিয়া, বনুক দাঙি দিয়া, বন্তিক দাঙি দিয়া, দাঙি দিয়া। হ'ল হ'ল, আহা। মই বহুত দিন পিছত কল্যাণী মন্দিৰলৈ আহিলোঁ। এয়া কল্যাণী মন্দিৰখন বহুত চাফা চিকুণ হৈছে এতিয়া, আগতে তেনেকুৱা নাছিল। এতিয়া মন্দিৰখন অলপ বেলেগ ধৰণে সজোৱা হৈছে। এয়া ক্ষিতিদাতা গণেশ, এয়া মা কল্যাণী, এয়া আমাৰ মা কল্যাণী। সৃষ্টিমূলক কাহিনী আছে। কল্যাণী নামেৰে এখন সৰু ছোৱালী ইয়াত আপোনাৰ কি কয় কাপোৰ বৈ আছিল, তেওঁৰ নামৰ পৰাই কল্যাণী ধাম হ'ল। পূজা কৰা হয়, ইয়াত পূজা কৰা হয়। চাকিখিনি ভিতৰত যিহেতু জ্বলাব দিয়া হোৱা নাই এইবাৰ। বাবু এনেকৈ দুষ্টামি নকৰিবা, আহা মা, আহা মা। এইটো কি হয়? টাইগাৰ নহয়, লায়ন। লায়ন হয়। আহা। এয়া মা দুৰ্গাৰ বাহন, বুজিছা? মা দুৰ্গাৰ বাহন হয়। আৰু গণেশৰ বাহন কি? নিগনি। আহা আহা মা, আহা। এইখন হৈছে প্ৰসাদ কাউণ্ট, প্ৰসাদ কাউণ্ট। মা এনেকৈ হাতেৰে নকৰিবা। ৰ'বা, পানী এক বটল কিনি লওঁ। এয়া চাওক, ৰাজহাঁহ। ইফালে আহা মা, আহা। তোমাক সুধিছে তোমাৰ নাম কি? আহা আহা। ভাগো। অংকিত কৰা আছে। মা কালি কেনেকৈ নকৰিবা। মা কালি, সিংহ বাহিনী, সিফালে যাম, পুখুৰী চাবলৈ যাম। ইয়াত আৰিমাত্ৰই খন্দা এখন ডাঙৰ পুখুৰীও আছে।
चप्पल लगा के आओ मम्मी चप्पल लगाओ ये চাক ইয়াত এখন ডাঙৰ পুখুৰী আছে মই পুখুৰীখন আহা চপ্পল নালাগে আহা আহা সোনকালে আহা পিছত পিন্ধিম আহা হে ভগৱান হিমাংশু এইখন ডাঙৰ পুখুৰী এইখন ৰজা আৰিমাত্তৰ দিনতে খন্দা ৰজা আৰিমাত্তই খান্দিছিল বুলি হিষ্ট্ৰীত পাইছোঁ বেলেগ একো নাজানো বিশাল পুখুৰী অৱশ্যে ইয়াত কাছ নাই মাছ আছে এইখন পুখুৰী এইখন পুখুৰী পাৰ বান্ধি আছে সেইকাৰণে এনেকুৱা পৰিৱেশ হৈছে ইয়াত চাক এয়া মা কল্যাণী দেৱালয় মা কল্যাণী দেৱালয় মা কল্যাণী দেৱালয় এতিয়া বিয়া ভৱনো বনাইছে এখন বিয়া ভৱন হয় মা কল্যাণী দেৱালয়